হাউলি ৰাস মন্দিৰৰ কাষত থকা এই নামঘৰটোৰ নাম মদন মোহন কিয় ৰখা হৈছিল? কেতিয়া স্থাপন কৰা হৈছিল এই মদন মোহন কীৰ্তন ঘৰটো? সবিশেষ জানিবলৈ চাওক এই বিশেষ ভিডিঅ'টো। হাউলি অঞ্চল সত্ৰীয়া পৰম্পৰাৰ এক প্ৰাচীন স্থান। হাউলি অঞ্চলখন সত্ৰৰে আৱৰি আছে। হাউলি অঞ্চলৰ প্ৰতিখন গাঁৱতে আছে একোটাকৈ নামঘৰ। 1979 চনত এটা নামঘৰ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই নামঘৰটো এই কাৰণেই প্ৰতিষ্ঠা কৰা হৈছিল, হাউলিত কেন্দ্ৰীয়ভাৱে কোনো নামঘৰ নাছিল, যাৰ বাবে এটা নামঘৰ স্থাপন কৰা হৈছিল, যিটো নামঘৰক নাম দিয়া হৈছিল মদন মোহন কীৰ্তন ঘৰ। হয়, মই এতিয়া ক'ব খুজিছোঁ এই কীৰ্তন ঘৰটোৰ নাম মদন মোহন কিয় ৰখা হ'ল। হাউলিৰ ইতিহাস কোচ ইতিহাসেৰে সমৃদ্ধ আমি সকলোৱে জানো, আৰু ৰজা নৰনাৰায়ণ মদন মোহনৰ সেৱক আছিল। আৰু দ্বিতীয়টো কাৰণ হৈছে হাউলিৰ স্বাভিমানৰ প্ৰতীকস্বৰূপ চণ্ডী বৰুৱা, আহোমসকলৰ কৰতলীয়া ৰজা চণ্ডী বৰুৱাও এই মদন মোহনৰ সেৱক আছিল। তেখেতৰ যি চাৰিপুৰা মাটিৰ টোল আছিল, সেই টোলত এটা মদন মোহনৰ মন্দিৰ আছিল, যি মন্দিৰটো মানৰ আক্ৰমণত সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছিল। আৰু পিছলৈ 1943 চনত যেতিয়া নাৰায়ণ দাসে খনন কাৰ্য কৰিছিল, এটা কুঁৱা খান্দতে তাত কিছুমান ধ্বংসাৱশেষ উদ্ধাৰ কৰিছিল, আৰু তাতে বহুতো সামগ্ৰী পোৱা হৈছিল, যি সামগ্ৰীবোৰ সেই মদন মোহন মন্দিৰৰ আছিল। এই মদন মোহন নামটো আমাৰ হাউলিৰ ইতিহাসত এটা জড়িত এটা নাম। সেইবাবে এই আমাৰ 1979 চনত স্থাপন হোৱা হাউলি চহৰৰ মাজমজিয়াত অৱস্থিত এই কেন্দ্ৰীয় নামঘৰটোৰ নাম মদন মোহন ৰখা হৈছিল। আৰু এই নামঘৰটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ডাক্তৰ সুৰেন্দ্ৰনাথ দাস আৰু সম্পাদক আছিল ডাক্তৰ দেৱেন দাস। মদন মোহন নামঘৰৰ আধাৰশিলা স্থাপন কৰিছিল বৰপেটাৰ স্বৰ্গীয় চন্দ্ৰকান্ত মিশ্ৰ আৰু স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে। কীৰ্তন ঘৰটোৰ মুখ্য প্ৰৱেশ পথৰ তোৰণখন হাউলিৰ বিশিষ্ট ব্যৱসায়ী স্বৰ্গীয় বিৰিঞ্চি চৌধুৰীয়ে তেখেতৰ পিতৃ প্ৰয়াত বিৰজানাথ চৌধুৰী আৰু মাতৃ প্ৰয়াত বেণু চৌধুৰীৰ স্মৃতিত নিৰ্মাণ কৰাইছিল। আৰু কীৰ্তন ঘৰৰ দক্ষিণ পিনে থকা তোৰণখন হাউলিৰ কৃতি শিক্ষক প্ৰয়াত সদানন্দ দাসৰ স্মৃতিত তেখেতৰ পুত্ৰ হিতেন্দ্ৰনাথ দাসে নিৰ্মাণ কৰি দিছিল।